নমস্কাৰ, জ্ঞান দৰ্শন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰথম চেপ্টাৰটোৰ মাজৰ প্ৰশ্ন কিছুমান অনা হৈছে। সৰু সৰু প্ৰশ্ন যিবোৰ পৰীক্ষাত আহিব পাৰে বা এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। আহকচোন ভিডিঅ'টো চাওঁ। 1 নম্বৰ প্ৰশ্নটোত আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক'ত আছে এলাহাবাদ চুক্তি, খ পিতৰ ভাৰত আইন, গ চিপাহী বিদ্ৰোহ, খ পলাচী যুদ্ধ। এইফালে খ অংশত আছে ক 1757, খ 1857, গ 1784 চন আৰু খ 1765 চন। ইয়াৰে কোনখন আইন কোনটো চনৰ লগত মিলিছে এইটো মিলাব লাগে। উত্তৰ ক এলাহাবাদ চুক্তি 1765 চন, খ পিতৰ ভাৰত আইন 1784, গ চিপাহী বিদ্ৰোহ 1857 চন আৰু খ পলাচী যুদ্ধ 1757 চন। 2 নম্বৰ প্ৰশ্ন কোনগৰাকী ইংৰাজ নাবিকে ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰিছিল? উত্তৰ ৰাল্ফ ফিটজ। 3 নম্বৰ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন কৰা হৈছিল? উত্তৰ 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন কৰা হৈছিল। 4 নম্বৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথম বাণিজ্য কেন্দ্ৰটো ক'ত স্থাপন কৰিছিল? উত্তৰ মছলিপট্টমত। 5 নম্বৰ পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাইছিল ৰজা দ্বিতীয় চাৰ্লছে। 2ত আছে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম। ইয়াত অপশ্যন দিয়া আছে কোনটো শুদ্ধ কোনটো অশুদ্ধ। অপশ্যন এত আছে 1 আৰু 2 দুয়োটাই শুদ্ধ। অপশ্যন বিত আছে 1 আৰু 2 দুয়োটাই অশুদ্ধ। অপশ্যন চিত আছে 1 শুদ্ধ 2 অশুদ্ধ। অপশ্যন ডিত আছে 1 অশুদ্ধ 2 শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, দুয়োটাই শুদ্ধ। অপশ্যন এৰ উত্তৰ শুদ্ধ হ'ব 1 আৰু 2 দুয়োটাই শুদ্ধ। পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাইছিল ৰজা দ্বিতীয় চাৰ্লছে আৰু 2ত আছে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম, দুয়োটাই শুদ্ধ। 6 পলাচী যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ ৰবাৰ্ট ক্লাইভ আৰু বংগৰ নবাব চিৰাজউদ্দৌলাৰ মাজত হৈছিল। 7 নম্বৰ চিপাহী বিদ্ৰোহৰ সূচনা কোনে কৰিছিল? উত্তৰ মংগল পাণ্ডে। 8 নম্বৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো কিমান খ্ৰীষ্টাব্দত আঁতৰাই দিয়া হৈছিল? উত্তৰ 1835 চনত। 9 নম্বৰ ভাৰত চৰকাৰ আইন কোনে কেতিয়া প্ৰণয়ন কৰিছিল? উত্তৰ ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে। 10 নম্বৰ উদৰ শিক্ষা সংস্কাৰ আঁচনি ভাৰতত কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ লৰ্ড কেনিঙে। 11 নম্বৰ ভাৰতৰ প্ৰথম ভাৰতীয় লোকসেৱা পদবী কোনে লাভ কৰিছিল? উত্তৰ সত্যেন্দ্ৰনাথ ঠাকুৰে 1864 খ্ৰীষ্টাব্দত প্ৰথম পদবী লাভ কৰিছিল। 12 নম্বৰ অসমৰ প্ৰথম ভাৰতীয় লোকসেৱা ICS পদবী কোনে লাভ কৰিছিল? উত্তৰ আনন্দৰাম বৰুৱা 1872 চনত লাভ কৰিছিল। 13 নম্বৰ আফ্ৰিকা মহাদেশৰ উত্তৰমাখা অন্তৰীপত কোন পৰ্তুগীজ নাবিকে উপস্থিত হৈছিল? উত্তৰ বাৰ্থলোমিউ ডিয়াজে 1487 খ্ৰীষ্টাব্দত। এই চেপ্টাৰটোৰ এইকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, মাজৰ পৰা দিয়া হৈছে। এই প্ৰশ্নসমূহ পৰীক্ষাত আহিব পাৰে বা অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ভিডিঅ'টো চাই কেনে পালা জনাবা, লগতে ভিডিঅ'সমূহ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলোৱে উপকৃত হ'ব পাৰে ভিডিঅ'সমূহ চাই। ধন্যবাদ।